ধনৰ সমস্যা দূৰ কৰিবৰ বাবে প্ৰধানত মা লক্ষ্মী দেৱীক সন্তুষ্ট কৰিব লাগিব। কাৰণ শাস্ত্ৰত দেৱী লক্ষ্মীক ধন সম্পত্তি আৰু সমৃদ্ধিৰ দেৱী বুলি কোৱা হৈছে। শুক্ৰ গ্ৰহৰ লগতে শুক্ৰবাৰো লক্ষ্মী দেৱীৰ নামত উৎসৰ্গা কৰা হয়। মা লক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ শুক্ৰবাৰে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয় ভাল ফল পোৱা যাব। মা লক্ষ্মীক পূজাৰ দ্বাৰা পদুম ফুল আগবঢ়ালে লক্ষ্মী দেৱীৰ আশীৰ্বাদ আহিব বুলি এটা বিশ্বাস আছে। আৰু দেৱী লক্ষ্মীক সন্তুষ্ট কৰিবলৈ শুক্ৰবাৰে চেনিৰ মিঠাই আৰু ক্ষীৰ অৰ্পণ কৰিব লাগে। প্ৰতি শুক্ৰবাৰে ঘৰ দুৱাৰ চাফা কৰি ৰাখি ঘৰৰ মূল দুৱাৰত ৰংগলী বনাব লাগে আৰু কমলগতা বা ৰাইষ্টনৰ মালাৰে মা লক্ষ্মী দেৱীৰ মন্ত্ৰ জপ কৰিব লাগে আৰু এনে কৰিলে সকলো ধৰণৰ ধনৰ সমস্যা আঁতৰি যাব। কিছুমান মানুহৰ টকাৰ অভাৱ, কিন্তু কিছুমানৰ যদিও যথেষ্ট টকা থাকে কিন্তু তেওঁলোকৰ হাতত সেই টকাবোৰ ৰখি নাযায়। ইয়াৰ বাবে প্ৰতি শুক্ৰবাৰে দেৱী লক্ষ্মীক পূজা কৰি কৰ্পূৰেৰে লক্ষ্মীজীৰ আৰতি কৰিব লাগে আৰু কৰ্পূৰত এচিকুট ৰলি দিব লাগে আৰু ইয়াৰ পিছত এই ছাইখিনি ৰঙা ৰঙৰ কাগজ এখনত ভৰাই পাৰ্চ বা মানি বেগত ৰাখিব লাগে আৰু এনে ব্যৱস্থাৰ দ্বাৰা ধনৰ আয় বৃদ্ধি হোৱাত সহায় হ'ব পাৰে। আই লক্ষ্মী সদায় সেইখন ঘৰত বাস কৰে যিখন ঘৰত মহিলাগৰাকী সদায় সুখী থাকে। পত্নীক ঘৰখনৰ লক্ষ্মী বুলি কোৱা হয় আৰু সেইবাবে আপোনাৰ ঘৰৰ লক্ষ্মীক সুখী কৰি ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ। এনে অৱস্থাত শুক্ৰবাৰে পত্নীৰ বাবে উপহাৰ আনি তেওঁৰ হাতৰ তলুৱাত দিলে মাতৃ লক্ষ্মী সন্তুষ্ট হৈ পৰে আৰু ঘৰখন সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে। শুক্ৰবাৰটো আই লক্ষ্মী দেৱীৰ লগতে শুক্ৰ গ্ৰহৰ বাবেও উৎসৰ্গা কৰা হয়। কাৰণ শুক্ৰ হৈছে নাৰী সুলভ গ্ৰহ, যি প্ৰেম আৰু সৌন্দৰ্যৰ দেৱতা। সুখী বৈবাহিক জীৱনৰ বাবে শুক্ৰবাৰে আই লক্ষ্মীৰ সৈতে শুক্ৰদেৱক পূজা কৰিলে ভাল ফল পোৱা যাব। কেতিয়াবা কিছুমান ঋণাত্মক শক্তি ঘৰত থকাৰ ফলত আপোনাৰ অগ্ৰগতিত বাধা আহিব পাৰে। যেনে আপুনি কৰিবলগীয়া কিছুমান কামত বাধাৰ সৃষ্টি হ'ব পাৰে। গতিকে ইয়াক আঁতৰাবৰ কাৰণে শুক্ৰবাৰে সন্ধিয়া 5 মুখৰ লেম্প জ্বলাই আই লক্ষ্মীৰ আৰতি কৰিব আৰু ইয়াৰ দ্বাৰা ঘৰৰ পৰা সকলো নেতিবাচক শক্তি আঁতৰি যাব আৰু আপোনাৰ জীৱনলৈ সুখ আহিব।